नै नं गुमा बिटिसि बियाबनि सिङाव बिजेपिनि सोद्रोमा थिसननाय केम्पेइन सोलिदों। हान्जाखौ फारफ्रोमबो बिथिङाव गोख्रों खालामनाय थांखिजों बिजेपि हान्जाया थांनाय 1 सेप्तेम्बरनिफ्राय जागायनाय सोद्रोमा थिसननाय केम्पेइननि बाहागो महरै दिनै नै नं गुमा बिटिसि बियाबनि दाब दाब ओनसोलफोराव सोद्रोमा थिसननाय केम्पेइनखौ गोख्रों खालामनाय नोजोराव गोग्लैदों। आसाम प्रदेश बिजेपि हान्जानि बुंथिगिरि एबा नै नं बिटिसि बियाबनि नोजोरगिरि सुभाष दत्त आरो क'क्राझार जिल्ला बिजेपि हान्जानि आफादगिरि कबिता बसुमतारीनि बाहागो लानायाव नै नं गुमा बियाबनि भुमका, फुलकुमारी, बालापारा, कसुआ, हारभाङा, गसाइगाव, आसारिकान्दी, कुट्टिमारी आरो अन्थाइबारियाव सोद्रोमा थिसननाय केम्पेइन जालाङो। बिजेपिनि सोद्रोमा थिसननाय दिनैनि बे हाबाफारियाव क'क्राझार जिल्ला बिजेपिनि लेङाइ आफादगिरि जेठमल मालु, गुमा मण्डल बिजेपिनि आफादगिरि नीलेश्वर रायआबो बाहागो लाफादोंमोन। আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ অংশ হিচাপে আমাৰ যোৱা 2 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই ভাৰতবৰ্ষত আমাৰ এক সদস্যতা অভিযান আমাৰ ৰূপায়ণ হৈ আছে। তাৰে অংশ হিচাপে আজি আমি গুমা মণ্ডলৰ অধীনত ভূমিকা শক্তি কেন্দ্ৰৰ আণ্ডাৰত 51 নম্বৰ, 50 নম্বৰ, 51 নম্বৰ আৰু 52 নম্বৰ ভূমিকা আৰু বৰবিল বুথৰ আমাৰ সদস্য আছে সিহঁতৰ লগত আমি আজি আহি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভৰ বিষয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ শ্ৰীযুত সুভাষ দত্তৰ নেতৃত্বত আৰু তেখেতে আমাৰ গুমাৰ বিটিআৰ মিছনৰ ইনচাৰ্জো হয় আৰু লগতে আমাৰ গুমা ভাৰতীয় জনতা পাৰ্টি মণ্ডলৰ মাননীয় সভাপতি নীলেশ্বৰ ৰায়দেৱৰ লগতে মই ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি তথা ভাৰতীয় জনতা পাৰ্টি মেম্বাৰশ্বিপ ড্ৰাইভৰ গুমা মণ্ডলৰ প্ৰভাৰী হিচাপে আজি ইয়াত আহি আমি আলোচনা কৰোঁ আৰু ক্ষীপ্ৰ গতিৰে আমাৰ সদস্যতা অভিযান আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰি আমি গুমা মণ্ডলত আমি এটলিষ্ট 30,000 মেম্বাৰশ্বিপ ড্ৰাইভ আমি কৰি আমি অসম প্ৰদেশ ৰাজ্যিকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি তেওঁক আমি এক উপহাৰ স্বৰূপে দিবলৈ আগবাঢ়ি আছোঁ আৰু ইয়াত আমাৰ আমাৰ দেৱতুল্য কাৰ্যকৰ্তা আছে সকলোৱে আমাক সহায় সহযোগিতা আগবাঢ়ি আছে আৰু অনাগত দিনত আমাৰ সপোন যে গুমা মণ্ডলত আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আগন্তুক বিটিচি নিৰ্বাচনত আমি আমাৰ দলৰ সবল স্থিতি আমি ইয়াত স্থাপন কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ।